Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পালক পনীৰৰ এটা ৰেচিপি যিটো আমি ৰেষ্টুৰেণ্টত বা ধাবা চাবাত অৰ্ডাৰ দি খাওঁ। সেয়া ঘৰত বনাবলৈ ইমানেই সহজ আৰু ইমান টেষ্টি হয়, আহকচোন বনাওঁ। আৰু এতিয়া পালেঙৰ ছিজন হয়, এয়া এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। এয়া মোৰ ঘৰৰে পালেং শাক হয়, এয়া উঠাই পেলাই ভালকৈ ধুই এতিয়া বনাবলৈ লাগি যাম। এই পালক পনীৰ বনাবলৈ প্ৰথমতে পালেং শাকৰ অকল পাতখিনি ল'ম। এতিয়া উতলা গৰম পানীত এই পাতখিনি 2 বা 3 মিনিট ঢাকি পেলাই থৈ দিম। 2-3 মিনিট হৈ গ'ল। এতিয়া এই পাতখিনি একেবাৰে ঠাণ্ডা পানী দি দিম। এনেকুৱা কৰিলে পাতৰ ৰংটো বৰ ভাল হৈ থাকে। এতিয়া পাতখিনি কাটি মিক্সিত দি এচামুচ নহৰু পেষ্ট, এচামুচ আদা পেষ্ট, কেঁচা জলকীয়া 2টা আৰু অকণমান পানী দি পেলাই গুড়ি কৰি ল'ম। এতিয়া গৰম তেলত গোটা জিৰা 1 চামুচ আৰু তেজপাত 2 খিলা দিম। পিঁয়াজ 2টা আৰু বিলাহী 1টা একেলগে পিচি ৰাখিছিলোঁ। এতিয়া সেয়া দি পেলাই ভালকৈ ভাজি ল'ম। এতিয়া দিব লাগিব জোখমতে হালধি, নিমখ আৰু আদা নহৰু পেষ্ট 1 চামুচ। এতিয়া পালেং শাকৰ পেষ্টটো দি ভালকৈ ভাজিম। এতিয়া গৰম মছলা দি কম ষ্টিমত ঢাকি পেলাই 10 মিনিট সিজিবলৈ দিম। মানে পালেং সিজি থাকোঁতে পনীৰখিনি বাটাৰত অকণমান ফ্ৰাই কৰি ল'ম, কিন্তু কালাৰ চেঞ্জ হ'বলৈ নিদিওঁ, বগা হৈ থাকিলেই ভাল লাগে। এতিয়া পালেঙৰ পেষ্টটো সিজি গ'ল, কিন্তু বেছি ডাঠ হৈ থাকিলে অকণমান পানীও মিলাই দিব পাৰে। এতিয়া কচুৰি মেথি 2 চামুচ গৰম কৰি এনেকৈ হাতেৰে গুড়ি কৰি ল'ম আৰু পালেঙৰ গ্ৰেভিত মিলাই দিম। কচুৰি মেথি মিলোৱাৰ পাছত খুব ধুনীয়া চেণ্ট এটা আহে। পনীৰখিনি মিলাই আৰু 5 মিনিট সিজাই ল'ম। ইলাচি, লং, ডালচেনি অকণমান পিচি দি দিম। নমোৱাৰ আগে আগে ক্ৰীম 4 চামুচ ফেটি পেলাই দি দিম। এতিয়া মোৰ পালক পনীৰ ৰেডি হৈ গ'ল। আকৌ ক্ৰীমে ওপৰত গাৰ্নিছ কৰি দিম। এই পনীৰ গৰম গৰম পৰঠা বা গৰম গৰম ভাতৰ লগত খুব ভাল হয় খাবলৈ। এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ এই অকণমানি পোৱালীকেইটা দেখাম। ইমান মৰম লগা, ইহঁতৰ কাণ্ডবোৰ চাই থাকিবলৈ মন যায়। এয়া দেখিছেনে, মোৰ ফুলৰ গছৰ মাজত সোমাই পেলাই এয়া নিজৰ আৰামৰ জেগা বনাইছে। আৰু এইকেইজন ইয়াতে টোপনিয়ে গুচি গ'ল ৰ'দ পাই পাই। বাকীকেইটা শুলে, ই আকৌ পিটপিটাই ঘূৰি ফুৰিছে। আৰু এইফালে এখেতক চাওক কি কৰিছে। ইয়াত মোৰ চাইপ্ছৰ পুলি আছিলে, তাকে আকৌ কুশ্যন বনাই পেলাই শুই আছে। আকৌ গধূলি ইহঁতি প্ৰথম জুই দেখিছে। আমি জুই ফুৱাইছিলোঁ, এই জুই দেখি লৈ পেলাই জুইখিনিকে চাই আছে। কিনো হয় বস্তু তাহাঁতি বুজিবই পৰা নাই। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে। আকৌ সোনকালেই লগ পাম। বাই এভৰিৱান।